নমস্কাৰ এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীসকলে অনুগ্ৰহ কৰি নাচাব। কুৱেশ্যন নম্বৰ 1 জোৰেৰে স্তন টিপিলে কি হয়? এনসাৰ ডাঙৰ আৰু ঢিলা হয়। কুৱেশ্যন নম্বৰ 2 ছোৱালী বা বোৱাৰীয়ে আন্ধাৰত কিয় মিলন কৰি ভাল পায়? এনসাৰ লাজ লাগে কাৰণে। কুৱেশ্যন নম্বৰ 3 মিলন কেনেকৈ কৰিব লাগে? এনসাৰ মিলন কৰোঁতে প্ৰথমে চুমা খাব লাগে, যৌনাংগৰ অংগসমূহ চুব লাগে আৰু চুদি সুখ ল'ব লাগে। কুৱেশ্যন নম্বৰ 4 কোনবোৰ ছোৱালীৰ গিদাৰ ফুটাটো বহল থাকে? এনসাৰ শকত ছোৱালীৰ থাকে, বেছিকৈ চুদা ছোৱালীৰ।